জীৱনক সৰ্বোচ্চ উচ্চতাত নিবলৈ দৰকাৰ হয় সঠিক আৰু পজিটিভ চিন্তাৰ। বলক তেনেহ'লে আজি ভাল কিবা এটা শিকিবলৈ যত্ন কৰোঁ। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাবলৈ অনুৰোধ থাকিল। ৱেলকাম বেক টু মাই চেনেল মাই মটিভেশ্যন ABH। বন্ধুসকল, আমাৰ মাজত কাৰোবাৰ বেয়া কিবা হ'লে মানুহে কয় যি হয় ভালৰ কাৰণে হয়, কিন্তু যেতিয়া সদায় বেয়া সময় চলি থাকে তেতিয়া আমাৰ মনত সন্দেহ জন্ম হয়। সঁচাই কি ভগৱানে যি কৰে আমাৰ ভালৰ কাৰণেই কৰে নে মাত্ৰ মনত সান্তনা দিবলৈ এই কথাষাৰ কোৱা হয়? তাৰেই প্ৰসংগত আজিৰ ভিডিঅ'টো বনোৱা হ'ল। ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ পাছত আপোনালোকে বুজিব পাৰিব ভগৱানে যি কৰে সদায় আমাৰ ভালৰ কাৰণেই কৰে। তাৰ আগত ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন। আজিৰ গল্পটো হৈছে বাদশ্বাহ আকবৰ আৰু বীৰবলৰ গল্প। বাদশ্বাহ আকবৰ এবাৰ গভীৰ জংঘলত চিকাৰ কৰিবলৈ যাব। যোৱাৰ আগতে তৰোৱালৰ ধাৰ পৰীক্ষা কৰিবলৈ লওঁতেই হাতৰ পৰা তৰোৱালখন পৰি আকবৰৰ ভৰিৰ এখন আঙুলি কাটি দুটুকুৰ হৈ যায়। স্বাভাৱিকভাৱে আকবৰৰ পৰা আৰম্ভ কৰি সৈন্যসকলেও প্ৰচণ্ড ভয় খায়, কাৰণ আঙুলিৰ পৰা বহুত তেজ ওলাই আছিল। ঠিক তেতিয়াই বীৰবলে আকবৰক ক'লে, মহাৰাজ ভয় নাখাব, যি হয় ভালৰ কাৰণে হয়। এই কথাষাৰ শুনি আকবৰৰ খং বহুগুণ বাঢ়ি যায়। মোৰ এটা আঙুলি কাটি দুটুকুৰ হৈ গ'ল, এই অৱস্থাত মই খোজ কাঢ়িবও নোৱাৰিম, আৰু তুমি কৈ আছা যি হয় ভালৰ কাৰণেই হৈছে। লগে লগে তেওঁ সৈন্যসকলক আদেশ দিলে বীৰবলক ইয়াৰ পৰা লৈ যোৱা আৰু অন্ধকাৰ কাৰাগাৰত নিক্ষেপ কৰা। তাৰ কিছুদিন পাছত আকবৰে বীৰবলক নোলোৱাকৈ অকলেই চিকাৰ কৰিবলৈ যায় আৰু গভীৰ জংঘলত গৈ ৰজা কিছু জংঘলৰ আদিবাসীসকলৰ কবলত পৰে। আদিবাসীসকলে ক'লে, বাহ আকবৰ, আজিতো আমি এটা বলিদানৰ আয়োজন কৰিছিলোঁ, ভালেই হ'ল তুমি আহি গ'লা, আজিৰ বলিদান তোমাক দি আৰম্ভ কৰিম। তাকে ভাবি সকলোৱে মিলি আকবৰক বলি দিবলৈ লৈ গ'ল। বলি দিবলৈ লওঁতেই তাত যিজন চবতকৈ অভিজ্ঞ তেওঁ দেখা পালে আকবৰতো এখন আঙুলিয়ে কাটা। তেওঁ ক'লে, নহয় নহয়, আকবৰ বলিৰ অযোগ্য, আমি এই বলি দিব নোৱাৰিম। চব আদিবাসীসকলে মিলি ৰজাক এৰি দিলে। ৰজাই ৰাজমহল অভিমুখে আহি থকাৰ সময়ত মনে মনে ভাবিলে, কিয় বীৰবলে কথাটো কৈছিল যে ভগৱানে যি কৰে সদায় ভালৰ কাৰণেই কৰে। ৰাজমহলত আহি প্ৰথমতে তেওঁ সসন্মানে বীৰবলক উলিয়াই আনিলে। তাৰপিছত তেওঁ বীৰবলৰ তাত ক্ষমা খুজিলে আৰু নৰম সুৰত ক'লে, এতিয়া মই বুজিব পাৰিছোঁ কিয় তুমি কৈছিলা যি হয় ভালৰ কাৰণেই হয়, কিন্তু এটা কথা মই এতিয়াও বুজিব নোৱাৰিলোঁ। বীৰবলে সুধিলে, কি সেই বিষয় মহাৰাজ? আকবৰে ক'লে, মোৰ আঙুলি কাটিছে কাৰণে আজি মই জীৱনলৈ ঘূৰি আহিব পাৰিছোঁ, কিন্তু মই যি অত্যাচাৰটো কৰিছোঁ তোমাৰ লগত, তোমাক অন্ধকাৰ কাৰাগাৰত নিক্ষেপ কৰিছোঁ, তোমাক খাবলৈ দিয়া নাই ভালকে, তাত তোমাৰ বাবে ভাল কি হৈছে? এটা কথাৰ কাৰণে তুমি আজি 2 মাহৰ পৰা কাৰাগাৰত বন্দী হৈ আছা। তেতিয়া বীৰবলে মিচিকি হাঁহি মাৰি উত্তৰ দিলে, মহাৰাজ, যদি আপুনি এইটো নকৰিলেহেঁতেন তেন্তে ময়ো আজি আপোনাৰ লগত জংঘলত থাকিলোহেঁতেন। যিহেতু মোৰ শৰীৰত কোনো কটা চিঙাৰ দাগ নাই, আদিবাসীসকলে আপোনাক ৰাখি মোকে বলি দিলেহেঁতেন। তেনেকুৱা আমাৰ জীৱনতো হয়। মহান সৃষ্টিকৰ্তা যিটোৱেই আমাৰ জীৱনত কৰে সদায় মংগলৰ কাৰণেই কৰে। বিশ্বাস ৰাখক সৃষ্টিকৰ্তাৰ প্ৰতি। আপুনি জীৱনত যদি সঠিক কিছু কৰি আছে তেন্তে আপোনাৰ জীৱনো সঠিক হ'ব। আপুনি যি ভাল কাম কৰিছে সেইটো বহুত গুণ বেছি হৈ আপোনাৰ জীৱনলৈ ঘূৰি আহিব। যদি আপুনি মানুহক ভাল পাই থাকে তেন্তে বহুত গুণ বেছি ভাল পোৱা আপোনাৰ জীৱনলৈ ঘূৰি আহিব। যদি আপুনি মানুহক সন্মান কৰিছে তেন্তে বহুত গুণ সন্মান আপোনাৰ জীৱনতো আহিব। যদি আপুনি কেতিয়াবা কোনো বস্তু দান কৰিছে তাৰ কেতিয়াও ক্ষতি নহয়, কাৰণ আপোনাৰ জীৱন গাড়ীৰ ড্ৰাইভিং চিটত মহান সৃষ্টিকৰ্তা বহি আছে। আপুনি তেওঁক যি নামতে মাতে, আল্লাহ, ভগৱান, পৰম দয়ালু, তেওঁ কেতিয়াও ভুল নকৰে, কেতিয়াও নিৰাশ নহ'ব। মনত ৰাখিব, ৰাতি যিমানেই কলা নহওক কিয়, অন্ধকাৰ যিমানেই ভয়ানক নহওক কিয়, তাৰ পাছত সূৰ্য নিশ্চয় উদয় হ'বই।